ইতিমধ্যে উল্লেখ কৰাৰ দৰে 9:45 হোৱাৰ লগে লগে ষ্টুডেণ্টৰ হাতত চাওক এই দুইখন বহি থাকিব। এইখনো অবজেক্টিভ টাইপ কুৱেশ্যনৰ কাৰণে আনচাৰ বহিখন, এইখনো ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যনৰ আনচাৰ কৰিবৰ বহিখন। গতিকে 9:45 দুইখন বহি থাকিব। গতিকে এটা কথা আমি এনচিঅ' হ'লোঁ যে যিটো অবজেক্টিভ টাইপৰ কুৱেশ্যনৰ আনচাৰ কৰিবৰ কাৰণে এঘণ্টা কোনো ৰেষ্ট্ৰিকশ্যন নাথাকিব। গতিকে তেওঁলোকে এঘণ্টাৰ পিছতো অবজেক্টিভ কুৱেশ্যনৰ আনচাৰখিনি কৰিব পাৰিব। এতিয়া কথাটো হ'ল কি এই বহিখনতে আপুনি অবজেক্টিভ বহিখন চাওক, পেজ নাম্বাৰ যিটো 1 আছে আৰু পেজ নাম্বাৰ 8টো কিন্তু খালী আছে। গতিকে পেজ নাম্বাৰ 1 আৰু পেজ নাম্বাৰ 8ত যদি দৰকাৰ হয় ষ্টুডেণ্টে তেওঁলোকৰ ৰাফ ৱৰ্কখিনি কৰিব পাৰিব। 9:45 যেতিয়া দুখন বহি ষ্টুডেণ্টৰ হাতত থাকিব তেতিয়া ইণ্ডিভিজুৱেলৰ এটা ইনষ্ট্ৰাকশ্যন দিব যে দুইখন বহি তেওঁলোকে বান্ধে। বন্ধাৰ কাৰণে চাওক বহিখনত এটা ধুনীয়াকৈ এটা হোল এটা আছে, ফুটা এটা আছে, দুইখন বহিতে ফুটা আছে। বান্ধোতে এটা মন কৰিব লাগিব যে অবজেক্টিভ টাইপৰ কাৰণে যিখন বহি ইউজ কৰা হৈছে 8 পেজৰ সেইখন ওপৰত থাকিব আৰু যিখন 16 পেজৰ বহি ডেছক্ৰিপটিভ টাইপৰ আনচাৰ কৰিবৰ কাৰণে যিখন আছে সেইখন তলত থাকিব। মই আগতে উল্লেখ কৰিছোঁ যে অবজেক্টিভৰ টাইপৰ বহিখনতহে টেলি ডাটা চিটটো আছে য'ত মূল্যায়ন কৰাৰ ব্যৱস্থা আছে। সেইকাৰণে সদায় এটা মন কৰিব লাগিব যাতে এই অবজেক্টিভ টাইপৰ যিখন বহি ইউজ কৰা হৈছে সেইখন যাতে ওপৰত থাকে। গতিকে ধুনীয়াকৈ ওপৰত ৰাখি পেলাই ষ্টুডেণ্টে টুৱাইন থ্ৰেড দি মই দেখুওৱাৰ দৰে ধুনীয়াকৈ বহি দুখন বান্ধিব। এইটো কথা যাতে ভুল নহয় বাৰে বাৰে তেওঁলোকে ইণ্ডিভিজুৱেল ষ্টুডেণ্টক মনত পেলাই দিব। এতিয়া কথাটো হ'ল কি ষ্টুডেণ্টে যেতিয়া বহি জমা দিবলৈ যদি ব্লেংকো হয় বহি জমা দিয়াৰ ক্ষেত্ৰত ইণ্ডিভিজুৱেলতে দুটা কথা মন কৰিব লাগিব যাতে তেওঁলোকে দুইখন বহিতে যাতে এডমিট কাৰ্ড চাই তেওঁলোকৰ ডিটেইলছটো যাতে ভালকৈ লিখে, শুদ্ধকৈ লিখে 1 নম্বৰ। 2 নম্বৰ যাতে তেওঁলোকে এই বহি দুইখনত যাতে ওপৰত যাতে অবজেক্টিভ বহিখন বন্ধা থাকে আৰু তলত যাতে ডেছক্ৰিপশ্যন বন্ধা থাকে। এই দুটা কথা তেওঁলোকে এনচিঅ' কৰিব। যেতিয়া ষ্টুডেণ্টে বহি জমা দিব এই দুটা কথা ইণ্ডিভিজুৱেলৰে তেওঁলোকে মন কৰি ভালকৈ কামখিনি কৰিব। পিছতে আৰু এটা কথা হ'ল কি MIL আৰু ইলেক্টিভৰ ক্ষেত্ৰত যিহেতু কুৱেশ্যন পেপাৰ কোনো সালসলনি হোৱা নাই গতিকে ইয়াৰ বহি কোনো সালসলনি নাই। ইয়াত এইখন 16 পেজৰ বহি হ'ব, ইয়াত কোনো সালসলনি হোৱা নাই। আৰু মেথমেটিক্স আৰু এডভান্স মেথছৰ কাৰণে 24 পেজৰ এখন বহি হ'ব, এখন প্লেন থাকিব। গতিকে এইখিনিয়ে হ'ল বহিৰ লগত ৰেষ্ট্ৰিকশ্যন যিখিনি আমি বহিৰ ক্ষেত্ৰত আমি সালসলনি কৰিছোঁ এইখিনি সালসলনি কৰাৰ কথা। ভাবিছোঁ আপোনালোকে এই গোটেইখিনি কাম ষ্টুডেণ্টক ভালকৈ বুজাই দিব আৰু কামখিনি সুকলমে কৰি পৰীক্ষাটো কৃতকাৰ্য কৰি তুলিব। ধন্যবাদ।